Hello friends, how are you? আজি 2021 চনৰ মে মাহৰ 21 তাৰিখ আৰু আজি মোৰ চতুৰ্থ বছৰৰ বিবাহ বাৰ্ষিকী। কোনো ডাঙৰ পাৰ্টিৰ এৰেঞ্জ আজি কৰা নাই মই। মোৰ ঘৰৰ আটাইকেইটাৰ লগতে ৰাতিৰ খানাটো খাম আৰু লগত মোৰ বন্ধু যতীন আছে। আজি বিবাহ বাৰ্ষিকী উপলক্ষে ভাবিলোঁ এটা বহুদিন নোখোৱা মাংস বনাই খাওঁ। সেইটো হৈছে হাঁহ। প্ৰায় হাঁহ নোখোৱা মোৰ এবছৰেই হ'ল। হাঁহটো মোৰ মাজু ভাইটি জানৰ বহুত প্ৰিয় আৰু সৰু ভাইটি হিমাংশু সিও ভাল পায়। প্ৰায় গোটেইকেইজন ঘৰত লগ হ'লে আমি হাঁহ খোৱা যায়। এতিয়া কৰোণাৰ কাৰণে গোটেইকেইটা অকণমান দূৰে দূৰে থাকিব লগা হৈছে, সেইটো কাৰণে লগো হোৱা নাই, হাঁহো খোৱা হোৱা নাই। তো আজি এনিভাৰ্চাৰীত মই আৰু জান আছোঁ, ভাইটিটো গুৱাহাটীতে আছে। গতিকে ভাবিলোঁ হাঁহ আজি খাওঁ আৰু ভাবিলোঁ ভিডিঅ'টো বনাই একেলগে আমি আটাই উপভোগ কৰোঁ। চাওকচোন, তেলখিনিত মই তেজপাত, আদা, নহৰু, পিঁয়াজ গোটেইখিনি দি ভাজি লৈছোঁ আৰু এতিয়া কাটি থোৱা হাঁহৰ টুকুৰাকেইটা ইয়াতে দিছোঁ। হাঁহৰ পৰা অৰিজিনেলি বহুতখিনি তেল ওলায়, সেইকাৰণে আজি ফ্ৰাই কৰোঁতে তেল যথেষ্ট পৰিমাণে দিয়া নাই। এটা ছাফিচিয়েণ্ট কোৱাণ্টিটিত তেল লৈছোঁ আৰু এতিয়া লৰাব লৈছোঁ। এতিয়া নিমখ প্ৰায় 1.5 চামুচ দি লৈছোঁ। মাংসখিনি প্ৰায় 15 মিনিটমান ভাজিলোঁ আৰু এতিয়া মাংসৰ পৰা যিটো হাঁহৰ তেল থাকে তেলখিনি ওলাইছে আৰু এতিয়া মই আধা কাটি থোৱা পিঁয়াজখিনি দিছোঁ। প্ৰথমে ভাজি লোৱা পিঁয়াজখিনি এতিয়া প্ৰায়খিনি গোটেইখিনি কাঢ়া হিচাপে মাংসৰ লগত মিক্স হৈ আছে আৰু এতিয়া যে মই যিখিনি পিঁয়াজ দিছোঁ এই পিঁয়াজখিনি এটা ফ্লেভাৰ আনিব, যিহেতু এতিয়া আধা ভজা টাইমত মই দিছোঁ, এটা মিঠা মিঠা তাৰ টেষ্ট ওলাব। সেইটো কাৰণে মই আধা ভজা হোৱাত অকণমান পিঁয়াজ আৰু দি দিছোঁ আৰু এতিয়া দিছোঁ মই কাটি থোৱা আলু কেইটুকুৰা। এতিয়া ধনিয়া গুড়ি অকণমান দি লৈছোঁ মই। আৰু অকণমান দিছোঁ মই ৰেড চিলি পাউডাৰ, অলপ জ্বলা হ'লে খাই ভাল লাগিব। হালধি পাউডাৰ দিছোঁ মই 2 চামুচ আৰু এইখন মোৰ হৈছে খৰিৰ চাং, আমাৰ চুকাটোৰ ওচৰতে আছে। প্ৰায় 20 ছেকেণ্ড লৰোৱাৰ পিছত অকণমান পানী ঢালি লৈছোঁ। গোটেইখিনি তলিত লাগি ধৰিছে মছলাখিনি আৰু এবাৰ লৰাম। আৰু এতিয়া সময় হৈছে মোৰ কোমোৰাখিনি দি লৈছোঁ। কোমোৰাটো অকণমান ডাঙৰ ছাইজত কাটিছোঁ, কিয়নো কোমোৰাটো গেলোতে অকণমান টাইম লাগিব আৰু গেলোতে তাৰ কোমোৰাটো যিখিনি গেলি যাব সেইখিনি গ্ৰেভি হিচাপে থাকিব, খাই ভাল লাগিব আৰু কোমোৰাটো কামুৰি খালে কোমোৰা খোৱাৰ এটা টেষ্ট পোৱা যায়।
যিকোনো মাংস বনালে সদায় কেৰাহীত লাগি থকা যেনেকৈ তলিত লাগি যোৱা যেন পায় এই কেৰাহীত লাগি থোৱাখিনি গুচাই থাকিব লাগে কিয়নো গোটেই টেষ্টখিনি সেইখিনিতে থাকে ভালকৈ গুচাই কেৰাহীটো চাফা কৰি সদায় দি থাকিব লাগে টেষ্টখিনি তাতেই থাকি যায় পানী দিলে গোটেইখিনি মিক্স হৈ যায় ভালকৈ প্ৰায় 1 গিলাচ পানী আৰু মই ঢালিম এতিয়া প্ৰায় 1 গিলাচ বৰ বেছিকৈ নহয় কিয়নো পানী মাংসত মই প্ৰায় 3বাৰৰ পৰা 4বাৰ দিওঁ গোটেইখিনি সিজোতে অকণমান টাইমো লাগে লাহে লাহে সিজালে মাংসৰ টেষ্টটো বাঢ়ে সদায় মাংস যিমান সময় সিজোৱা যায় সিমানখিনি টেষ্টটো মাংসৰ বেছি হয় সদায় এইটো কথা আমি গুৰুত্ব দিব লাগে বনাওঁতে অকণমান পানী দি আকৌ সিজাম এতিয়া সময় প্ৰায় ৰাতি 10:25 হৈছে আৰু আজি খাম বুলি ভাবিছোঁ প্ৰায় 11:15 মানত কিয়নো ইয়াৰ পিছত আকৌ ভাত বনাবলৈ আছে ভাতটো আজি চৌকাতে বনাম উখোৱা চাউলৰ ভাত খাম বুলি ভাবিছোঁ হাঁহৰ মাংস আৰু উখোৱা চাউল গতিকে অকণমান দেৰি হ'লেও কথা নাই ঘৰতে আছোঁ মাংস বনোৱাৰ কাৰণে আজি জুইটো বৰ ভাল পাইছোঁ খৰিতে বনাইছোঁ ঘৰৰ গছ কাটা আছিল ভালকৈ শুকাইছে খৰিকেইডাল গতিকে ভালকৈ জ্বলিছে মাংস বনাই আজি সেইকাৰণে বহুত ভাল লাগিছে জুই ভাল হ'লে খানাও ভাল হয় আৰু হাঁহৰ মাংস বনাই থকা ভিডিঅ'টো শ্বুট কৰাত মোক হেল্প কৰিছে মোৰ বন্ধু যতীনে বৰ ভালকৈ মাৰিছে সি তাক ধন্যবাদ জনাইছোঁ আৰু প্ৰায় 2 গিলাচ পানী ঢালি লৈছোঁ আৰু উতলাম আৰু এইয়া দি লৈছোঁ মই শেষবাৰলৈকে পানী আৰু ইয়াৰ পিছত মই পানী এড নকৰোঁ ফাইনেলি মই পানীখিনি দি লৈছোঁ যিখিনি আমাক গ্ৰেভি লাগিব যিখিনি জোল লাগিব ইয়াতে থাকিব গতিকে শেষবাৰলৈকে পানী দিছোঁ আৰু অকণমান নেমু চেপি দিছোঁ টেঙা টেঙা ভাৱ এটা আহিলে খাই ভাল লাগে প্ৰায় মোৰ মাংস হৈ গ'ল এতিয়া মাংসখিনি মই নমাম প্ৰায় 11টা বাজিল ভাবিছিলোঁ 11টা অকণমান আগতেই হ'ব কিন্তু টাইম 11টা লৈ ল'লে আৰু কেৰাহীটো জুইৰ পৰা নমাই আনিছোঁ
কালাৰটো বৰ ভাল হৈছে। ৰেড চিলি দিছিলোঁ কাৰণে অকণমান কালাৰটো ৰঙা যেন হৈছে, কিন্তু অৰিজিনেলি কালাৰ হাঁহৰ কলাই আহে, গতিকে ৰেড চিলি দিয়াৰ কাৰণে অকণমান ৰঙা যেন লগা হৈছে। মইতো আজি খাম, টেষ্ট চাগে পাবই লাগে। আপোনালোকে এদিন ট্ৰাই কৰক, বনাই খালে নিশ্চয় গম পাব। আটাইলৈ মোৰ আন্তৰিক মৰম থাকিল ভিডিঅ'টো চোৱাৰ বাবে। আগলৈ আশীৰ্বাদ কৰিব, মৰম দিব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আগলৈ আৰু ভাল ভিডিঅ' বনোৱাৰ ইচ্ছা এটা থাকিব। আজিলৈ ইয়াতে এৰিছোঁ। ৰাতিও বহুত হ'ল, প্ৰায় ৰাতি 11টা বাজিছে, 11:10 হ'ল। ভোকো লাগিছে, ভাত খাওঁ, আপোনালোকেও খাওক। ভিডিঅ'টো চাই এদিন আপোনালোকেও ঘৰত ট্ৰাই কৰিব। ধন্যবাদ, শুভ ৰাত্ৰি।